সকলোকে স্বাগতম জনাইছোঁ মঞ্জাৰ ব্লকৰ নতুন এটা ভিডিঅ'লৈ। আজি মই যাব ওলাইছোঁ পৃথিৱীৰ সৰ্ববৃহৎ শিলাখণ্ড চাবলৈ। আমাৰ নগাঁও জিলাৰ অৱস্থিত মাধৱপুৰা পাহাৰত আছে পৃথিৱীৰ সৰ্ববৃহৎ শিলাখণ্ড। ব'লকচোন সকলোৱে মিলি পেলাই চাবলৈ যাওঁ। Try to play, but you're never gonna beat me. Look the other way, what I'm doing ain't easy. Bloody hands stained from the people who deceive me. Muddy hands break through the chains, go free me. Looking for change, looking for pain. Pulling a mob, pushing a train. I'll never stop, stick to a lane. Pick up the pieces and go rearrange. I'll be the best above all the rest, put me to the test and expect nothing less, you check as I'm chess. What's happening next, yeah. You got the venom, a tangible weapon, no coming in second, this life. মই আহি পাইছোঁহি বৰ্তমান আপোনাক যে কৈছিলোঁ শিলাখণ্ডৰ কথা। বৃহৎ বৃহৎ শিল আছে, চব জীয়া শিল। আৰু লগতে মানে পৃথিৱী যেতিয়া উৎপত্তি হৈছে তেতিয়াৰ পৰা এইবোৰ শিল আছে। আৰু তেতিয়া সৰু আছিলে, কিন্তু বৰ্তমান মানে দিন গৈ আছে, সময় যেতিয়া গৈ আছে তেতিয়াৰ পৰা এইবোৰ ডাঙৰ হৈ গৈ আছে। ইয়াৰ মোৰ লগত বাবু আছে। বাবু কেনেকুৱা লাগিছে আহি? হা মজা লাগিছেনে? ইয়াত আগত আহিছে নাই? আগত আহিছে নাই? আহিছা? আমাৰ বাবু আহিছে পুৰা ছটা হয়নে? আৰু এটা খেলি আছে একদম পুৰা ওপৰত। কেওফালে শিল, আপুনি যিমান দেখা পাব সকলোফালে শিল। মানে মিনিমাম ক'ব গ'লে এইটোত আপোনাৰ 5 কিলোমিটাৰমান পুৰা ভিতৰৰ এৰিয়াটো, মানে গোটেই 5 কিলোমিটাৰ এৰিয়াটো গোটেইটো শিলেৰে আৱৰা। আৰু দেখিছে নাই যিমান এইবোৰ আটাইতকৈ সৰু শিল, মানে এইটো শিল, এইবোৰ শিল দেখিছেনে? সেই শিলবোৰ মানে যথেষ্ট ডাঙৰ ডাঙৰ শিল সেয়া। আৰু ক'ব গ'লেতো আপোনালোকে এইপিনে যদি চাই দেখিছে নাই, গোটেইবোৰ শিলেই হয়। শিলৰ পৰা পাহাৰ বুলি যে কয় যে, শিলৰ পাহাৰ। লগতে এইবোৰ চব জীয়া শিল। মানে জীয়া শিল মানে মই সহজ ভাষাত ক'ব গ'লে এইটো মানে বাঢ়ি থাকে, মানে অলপ অলপকৈ বাঢ়ি থাকে মানে এইবোৰ শিলবোৰ। পুৰা মজা। মজা শিলে শিল, শিলত শুব পৰা যায়। মজা মজা। এজন আমাৰ ডাঙৰ ভকত, এজন সৰু ভকত। তেখেতৰ এটা দাঁত কমি আছে, আহি যাব দাঁত। মজা। সেইবোৰ শিল দেখা পাইছেনে? মানে আপোনাৰ মাটিৰ পৰা মিনিমাম এইটো একে কমেও 70-80 মিটাৰমান হৈ যাব মাটিৰ পৰা ক'ব গ'লে। চাওক আমি কিমান ওপৰত আছোঁ, গাড়ী দেখিছে কিমান তলত গৈ আজি। আমি আছোঁ এইটো এটা শিল, এটা শিলতে আমি ৰখি আছোঁ। আৰু এটা শিল আছে। হয় নেকি? আমাৰ এইটো বাইচং ভুটীয়া আহিছে, বাইচং ভুটীয়া এটা নামি আছে। বগাই বগাই গৈ আছোঁ। বহুতখিনি আহিলোঁ, দেখা পাইছে আপুনি কিমান তলৰ পৰা আমি আহি আছোঁ বগাই বগাই। চব শিল, কিমান প্ৰকাণ্ড শিল, কিমান ডাঙৰ শিল। কোনফালে যাবি? চব শিলেই শিল দেখোন। দেখা পাইছে আমাৰ পৰ্বতাৰোহী পূৰা গৈ আছে, পূৰা উঠি আছে, ভয় নকৰে। সেইখন বাইক দেখা পাইছে? পুৰা পিছল, পুৰা ভৰি শ্লিপ কৰে, পুৰা শ্লিপ পুৰা দিছে। বহুতখিনি আহি পালোহি। চাওক তললৈ, আপোনাৰ কিমান তলত চাওক, বহুতখিনি তললৈ আছে। সেই ৰাস্তাটো দেখা পাইছে? এইখন যোনখন নদী হয় বৰপানী বুলি কয়।
কোনটো বৈঠানাংচু পাহাৰ এইটো এই বগা হৈ আছে আগত এইবোৰ বৈঠানাংচু পাহাৰ মানে কাৰ্বি আংলং এইবোৰ ঘৰবোৰ দেখা পাইছে কিমান সৰু সৰু সেইটোৱে প্ৰমাণ আৰু বহুত আছে আৰু কিমান ঘৰ আছে বহুত আছে দূৰ চাওক চব হাবি জংঘল চব নালাগে এইফালে যাওঁ যথেষ্ট ভাগৰ লাগিছে দেখা পাইছে কিমান ঠাণ্ডা দিনতো ঘামি গৈছোঁ গোটেই শিল এনেকুৱা এডোখৰ জেগাত আছোঁ কোনোফালে দেখা নাপায় চাওক চব পিনে শিল কোনো এফালে দেখাই নাপায় শিলেই শিল বান্দৰ চবফালে বান্দৰ আছে সেয়ে দেখা পাইছে বান্দৰ আমি যিমানখিনি আহিলোঁ তাতকৈও যথেষ্ট আৰু দূৰ আছে চাওক কিমান দূৰলৈকে আছে চাওক পাহাৰ ব'লক আজি কিমান দূৰ পাৰোঁ চাওঁ ট্ৰাই কৰিম ব'লক বাবুৱে কৈছে বাবু এইফালে দিয়া সৰু ল'ৰা যেন তাক আমাৰ কেইটা ষ্ট্ৰংনেছটো বেছি আছে চাওক কি নজাৰা চাওক কিমান তলত দেখা পাইছে তেখেতলোক খাদ্যৰ অভাৱত ইয়াতে বসবাস কৰি আছে মই দেখাইছোঁ বা তললৈ চাওক সেইকেইখন আমাৰ বাইক চাওক দেখিছে তেতিয়াহ'লে ভাবক আমি কিমানখিনি আহিলোঁ আৰু আছে যথেষ্ট পৃথিৱীৰ সৰ্ববৃহৎ জীয়া শিলবোৰ মানে এইবোৰ জীয়া শিল হয় পৃথিৱীৰ সৰ্ববৃহৎ জীয়া শিল চাওক আহিব আপোনালোকেও ইয়াৰ মনোমোহা যি প্ৰাকৃতিক সৌন্দৰ্য সেইবোৰ উপভোগ কৰিব আমি আৰু আগুৱাই গৈ আছোঁ পাহাৰে পাহাৰ ইমান তলৰ আগুৱাই যাওঁ লাহে সন্ধিয়া হ'ব ধৰিছে বেলি বহিলে ধুনীয়া এটা দৃশ্য মাতি আছে মাত আকৌ মাত
সুধিছে কি খাই আছো আমি আৰু চেষ্টা কৰোঁ ওপৰত যাবলৈ এটা ভয় লাগিছে কি আমি তললৈ যোৱালে যদি আন্ধাৰ হৈ যায় যাওঁতে বহুত বেছি অসুবিধা হ'ব কিন্তু বাবু জোৰ বহুত বেছি একো নহয় বোলে চাওক চবফালে সেই শিলে কিমান ওখ ভাগৰ গৈছে বহুত ভাগৰ লাগিছে এইফালে চাওক অনুমান কৰিব পাৰিছোঁ এইফালে কিমানখিনি ওখ চাওক আমি সেইফালেদি আহিছিলোঁ চাওক কিমান ওখ নিজে ভাবি চাওক আমি এইফালেদি আহিছিলোঁ চাওক সেইটো হৈছে মেইন ৰাস্তা সেইটো হৈছে মেইন ৰাস্তা আমি যোনফালে পৰা এণ্ট্ৰি হৈছিলোঁ আপোনালোকে দেখিলে কেনেকুৱা পালে ক'ব আৰু আহিব আৰু বিশেষকৈ আমিও নাজানো যে এইটো কেতিয়া উৎপত্তি হৈছিলে এতিয়া চবেই কোৱা মতে শুনো যে পৃথিৱী যেতিয়া উৎপত্তি হৈছিলে তেতিয়া এইখিনি মানে শিলাখণ্ডৰ উৎপত্তি হৈছিলে বুলি আগৰ মানুহবোৰে কৈ আহিছিলে আৰু হয়ো কাৰণ যিমানবোৰ পুৰণা মানুহ আছে সকলোৱে কয় যে আমাৰ জন্ম আগৰে সেইকাৰণে মানে কোৱা হয় যে এইখিনি মানে যেতিয়া পৃথিৱী উৎপত্তি হৈছিলে তেতিয়াই এইখিনি শিলাখণ্ড উৎপত্তি হৈছিলে মানে তেতিয়াৰ পৰা আছেই মানে পৃথিৱীৰ উৎপত্তিৰ পৰা আছেই মানে ক'ব আহি আমি বহুতখিনি ওপৰে পালোঁহি যথেষ্ট ওপৰে পালোঁহি আহি তাকে আৰু আজিলৈ যাওঁগৈ আৰু মানে কি হৈছে দেখা পাইছে আপুনি সন্ধিয়া হৈ গৈছে বেলি সেইফালে লহিয়ালে বেলিও লহিয়ালে আমিও যাওঁগৈ আৰু নে কি কয় তো ভাল লাগিলে আহিব আপোনালোকো এয়া আমাৰ পৰ্বত আৰোহী চাওক ডাইৰেক্টলি যাব নোৱাৰে চাওক কিমান দূৰত গৈ পালেগৈ অকণমান সময়তে কেনেকুৱা পিছল মানে শিলবোৰ যথেষ্ট পিছল হয় দেখিছে আপোনাৰ কেমেৰাত দেখা পোৱা মতে বহুত সৰু বা তেনেকুৱা নিচিনা লাগিব পাৰে কিন্তু প্ৰেক্টিকেলি যদি আপোনালোকে আহে তেতিয়াহ'লে গম পাব মানে কিমান ডাঙৰ হয় চ' ইয়াৰ আপোনালোকৰ এড্ৰেছটো দি দিছোঁ ঠিকনাটো হৈছে আপোনাৰ কামপুৰৰ পৰা আমাৰ এই য'ত আছোঁ এতিয়া বৰ্তমান মাধৱপুৰা পাহাৰ বুলি কয় কামপুৰৰ পৰা আপোনাৰ লগভগ 10-12 কিলোমিটাৰ ভিতৰতে হৈ যাব আৰু মেইন ৰাস্তা ওচৰতে হয় খালি মেইন ৰাস্তাৰ পৰা আপোনাৰ দলং এখন পাব যোনখন বৰপানী নদী বুলি কোৱা হয় সেই দলংখনৰ পৰা আপোনাৰ একেবাৰে 300 মিটাৰ বা 400 মিটাৰ ভিতৰত হ'ব মানে
আৰু পাহাৰটো আপোনাৰ যোনটো ক'ব গ'লে ৰাস্তাৰ পৰাটো দেখা পাই থাকে, ৰাস্তাৰ পৰাই নহয়, এইটো পাহাৰটো মিনিমাম আপোনাৰ 3-4 কিলোমিটাৰ আঁতৰৰ পৰা দেখা পোৱা যায়। আৰু লগতে কি হৈছে পাহাৰবোৰো যথেষ্ট আছে। এইবোৰ যোনবোৰ পাহাৰ দেখা পাইছে চব কাৰ্বি আংলঙৰ পাহাৰ হয়। ইফালেও কাৰ্বি আংলঙৰ পাহাৰ হয়, ইফালে যদি চাই ইফালেও চব এইবোৰ যে দেখা পাইছে চব কাৰ্বি আংলঙৰ পাহাৰ হয়। চাওক শিলৰ মাজতো ইমান ডাঙৰ ডাঙৰ গছ আছে। তাকে ভাবোঁ মানে চৰকাৰকো এটা কথা এটা কওঁ, যদি এইটো এটা পৰ্যটনথলী হিচাপে যদি কৰিব পাৰে এটা ভাল হ'ব। আৰু যোনবোৰ দল সংগঠন আছে সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকেও আহক, আহি পেলাই এইটো এটা পৰ্যটনথলীত ৰূপান্তৰিত কৰক, ভাল লাগিব তেতিয়া। কাৰণ আমাৰ সকলোৱে গম নাপায় এইটো পাহাৰৰ কথা, যে জীয়া শিলৰ পাহাৰ, তাকো পৃথিৱীৰ ভিতৰত ডাঙৰ জীয়া শিলৰ পাহাৰ হয়। আৰু এটা কি হৈছে আপোনাৰ যেতিয়া গৰম দিন পৰে, গৰম যেতিয়া বহুত বেছিকৈ হয়, তেতিয়াহ'লে কি হয় আপোনাৰ ইয়াত মানে আপোনাৰ ওপৰলৈ যদি আহে ধুনীয়া বতাহ পায়, মানে ধুনীয়া বতাহ, ফ্ৰেছ হাৱা একদম পুৰা সুন্দৰ বতাহ পায়। লগতে এটা ভালো লাগে। আৰু যোনটো অক্সিজেনটো হয় পুৰা একদম পিয়'ৰ অক্সিজেন, আৰু বহুত বেছি পৰিমাণে অক্সিজেন আছে। কাৰণ কিয় দেখা পাইছে পাহাৰবিলাক ওচৰতে আছে, আৰু য'ত পাহাৰ থাকে তাততো অক্সিজেনটো অভিয়াছলি থাকিবই। চাওক কেনেকৈ যাবলগীয়া হয়, চব ফালে শিল। মানে ইয়াত এতিয়া ক'ব গ'লে আৰু কি মানে কি হৈছে পাহাৰবোৰৰ মাজে মাজে এই তেনেকুৱা ধৰণৰ গুহা আছে। চব চাওক দেখিছেনে, চাওক গুহা, কি ধুনীয়া সুন্দৰ গুহা। চাওক চাওক পুৰা আন্ধাৰ দেখিছে, পুৰা পুৰা গুহা দেখিছে, চাওক দেখিছে, চবফালে গুহা, শিলবোৰ সেইবোৰ চাওক। বাবু গুচি আহ, আপি নেবা নাযাবি, যাবলৈ চেষ্টা কৰোঁ। চাওক দেখিছেনে কিমান ডাঙৰ ফাঁক। আপুনি কেমেৰাত মানে স্পষ্টকৈ চব মানে ভাল আহি নপৰে এইটো বস্তুবিলাক। একজেক্টলি খালী চকুৱে দেখা আৰু কেমেৰা দেখাৰ মাজত পাৰ্থক্য আছে। সেইকাৰণে আপোনালোকে আহি চাবহি। আহ্বান জনাওঁ যাতে ইয়াত আহি পেলাই এইবোৰ কাম নকৰে যাতে দেই, সকলোকে কৈছোঁ। কাৰণ ইয়াত সকলো আহে, ল'ৰা ছোৱালী ডাঙৰ মানুহ সকলোবোৰ আহে। কাৰণ আহি পেলাই ইয়াত যদি ভৰিবোৰ কাটে তেতিয়াহ'লে ভাবি চাওক, বিয়েৰৰ বটল বা মদৰ বটল চব ইয়াত এইবোৰ আছে। এইবোৰ বেয়া কথা, কাৰণ আমাৰে প্ৰকৃতি হয়, যদি আমিয়ে যদি ভালকৈ নৰখাওঁ তেতিয়াহ'লে কোনে ৰখাব। এইবোৰৰ কাৰণে বহুতখিনি পৰ্যটক নাহে, মানে লেতেৰা যেন, সেইকাৰণে বহুত পৰ্যটক নাহে মানে এইবোৰৰ কাৰণে। ই চাওক ক'ত সোমাই আছে, শিলৰ চেপত সোমাই আছে। আৰু আমি যাবলৈ চেষ্টা কৰোঁ তললৈ, যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ যাবলৈ তললৈ। মানে আন্ধাৰ হোৱাৰ আগে আগে আমি গৈ পালেগৈ ভাল হ'ব। ধুনীয়া মানে এটা ক'ব গ'লে এটা ভয়ানক শ্বুটিং ল'ব পাৰিব কিবা হৰৰ মুভি হ'লে, ভূতৰ কিবা চিন দেখাব হ'লে ইয়াত আহিলেই হ'ল। শিলে মাজে মাজে ধুনীয়া এটা সৰু ল'ৰাটোৱে বুজি পাইছে যেন চিচাৰ টুকুৰাবোৰে কিমান ভয়ানক কেতিয়াবা পৰিস্থিতি পেলাই দিয়ে। চ' আমি আহি প্ৰায় 70% আহিছোঁ আৰু। আমাৰ ছাৰ হয়, ছাৰো আহিছে। প্ৰায় সন্ধিয়াই লাগিলে,
5:30 বাজিছে আমি এতিয়া ঘৰ মূৰা হওঁ অকণ বজাৰ সময় কৰি কিবা কিবি খাই বৈ ঘৰ মূৰা হওঁ চ' দুখন বসন্তী আছে এখন মোৰ বসন্তী এখন আমাৰ ছাৰৰ বসন্তী নতুনকৈ লৈছে নতুনকৈ লোৱাৰ পিছতে পাৰ্টি বহুতটা খোৱা হ'ল চ' আজিলৈ বাই বাই ইয়াতে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' ধন্যবাদ জয় অসম